নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। পাভ মাছৰ সৈতে ভেদাইলতা, মুছন্দৰী আৰু নৰসিংহ বনাব লৈছো। তাৰ কাৰণে মাছ লৈছো, এটা পিয়াজ লৈছো, আদা, নহৰু, জলকীয়া আৰু এফালে মুছন্দৰী, নৰসিংহ, ভেদাইলতা পাতখিনি গোটেইখিনি মিক্সিত দি লওঁ। মিক্সিত দিবৰ কাৰণে পাতখিনি ভৰাই লৈছো। ইয়াতে দিম এতিয়া লোৱা জলকীয়া কেইটা, আদা, নহৰু, এইখিনি এটা পেষ্ট বনাই লওঁ। এইফালে পেষ্ট ৰেডি হৈ গ'ল। বনাই লোৱা পেষ্ট, এটা আলু বইল কৰি লৈছো, এইফালে মাছ, পিঁয়াজ লৈ লৈছো। এতিয়া মাছকেইটা ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰিবৰ কাৰণে কেৰাহীখন পাতি গৰম হ'বলৈ দিছো। কেৰাহীখন গৰম হ'লত ইয়াতে দিছো সৰিয়হৰ তেল। তেলখিনি গৰম হ'লত দিছো অলপমান নিমখ, অলপ হালধি। ইয়াতে মাছকেইটা দি ফ্ৰাই কৰি লওঁ। মাছকেইটা ফ্ৰাই কৰা হৈ গ'ল। এতিয়া কেৰাহীখনৰ পৰা মাছকেইটা উঠাই লৈছো। মাছ ফ্ৰাই কৰা তেলখিনিতে এতিয়া দিছো অলপমান পাঁচফোৰণ আৰু দিম কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে এইদৰে ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াতে দিম বইল কৰি লোৱা আলু। আলুটো এইদৰে হেতাখনেৰে সৰু কৰি দিছো। অলপ আলুটো ভাজি ল'ম। এতিয়া ইয়াতে দিম মিক্সিত বনাই লোৱা নৰসিংহ, ভেদাইলতাৰ পেষ্টখিনি। এইখিনি দি ভালদৰে লৰাই লৈছো। এতিয়া ইয়াতে দিম অলপমান নিমখ সোৱাদ অনুসৰি, অলপ দিছো ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, কাশ্মীৰী পাউডাৰ আৰু অলপমান গৰম মছলা। গোটেইখিনি মিলাই লৈছো। ইয়াতে মই হালধি ব্যৱহাৰ নকৰোঁ। এইখিনি অলপ সময় সিজিবৰ কাৰণে ঢাকনখন দি ৰাখি দিম। প্ৰায় 1 মিনিটমান ঢাকন দি সিজোৱাৰ পাছত এয়া চাওক, এবাৰ লৰাই লৈছো। এতিয়া ইয়াতে পানী দি দিছো। পানী সৰহকৈ দিম, কাৰণ ইয়াতে যিকেইটা মাছ দিম, মাছকেইটা মই ফ্ৰাই কৰি লোৱা নাই। সৰহকৈ পানী দি পানীখিনি উতলি উতলি কম হ'লে মাছ সিজিব আৰু ইয়াৰ সোৱাদটো বহুত টেষ্টি হয়। মাছকেইটা দি এতিয়া উতল আহিবৰ কাৰণে ৰাখি দিম। 10 মিনিটমান উতলাৰ পাছত এয়া চাওক ৰেডি হৈ গৈছে। আশা কৰিছো ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পালে। ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। এইফালে ৰেডি হৈ গ'ল পাভ মাছৰ সৈতে নৰসিংহ, ভেদাইলতা আৰু মুছন্দৰী। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈ অশেষ ধন্যবাদ থাকিল।